নমস্কাৰ কি খবৰ সকলোৰে আশা কৰিছো নিশ্চয় সকলো ভালে আছে আজি এটা নতুন ভিডিও লৈ আহিছো আৰু নতুন কিছু কথা আমি সদায় যিসকল হিন্দু লোক আছে তেওঁলোকে পূব দিশে ক্ষমা কৰে হেয়া নামঘৰে হওক মন্দিৰে হওক বা দেৱালয় হওক বা নিজৰ ঘৰৰ যিখন থাপনা সেই থাপনাও পূব দিশে ৰাখে অৰ্থাৎ পূব ফালে সকলোৱে ক্ষমা কৰে বা প্ৰাৰ্থনা কৰে নেদেখাজনৰ ওচৰত কিন্তু অসমত এখন এনেকুৱা দেৱালয় আছে অসমৰ একমাত্ৰ বুলি ক'ব লাগিব একমাত্ৰ দেৱালয় যিখন দেৱালয়ত উলুটা দিশে অৰ্থাৎ পশ্চিম দিশে ক্ষমা কৰা হয় সকলো হিন্দু সনাতনী লোকসকলে পূব দিশে ক্ষমা কৰে কিন্তু এই দেৱালয়খনত আহিলে আপুনিও উলুটা দিশে ক্ষমা কৰিব লাগিব পশ্চিম দিশে ক্ষমা কৰিব লাগিব ক'ত আছে এইখন দেৱালয় বা কিয় এই দেৱালয়খনত উলুটা দিশে অৰ্থাৎ পশ্চিম দিশে ক্ষমা কৰিব লাগে জানো হওক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই বৰ্তমান সেই দেৱালয়খনত আহি উপস্থিত হৈছো এই দেৱালয়খন আছে দেৱানগিৰি পাহাৰত অৱস্থিত এই দেৱালয়খন আৰু নাম হৈছে মদন কামদেৱ য'ত যিখন দেৱালয়ত পশ্চিম দিশে সেৱা কৰা হয় পশ্চিম দিশে ভক্তই সেৱা কৰে ৰ'ব স্কিপ নকৰিব কিয় সেৱা কৰা হয় কিহৰ বাবে পশ্চিম দিশে সেৱা কৰিবলগীয়া হয় ভক্তসকলে সকলোখিনি আপোনালোকক জনাই যাম 1977 চনত আমি যদি চাওঁ তেতিয়া দেখিবলৈ পোৱা গৈছিল যে ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগে এবাৰ খনন চলাইছিলে আৰু সেই সময়তো বহু এইদৰে শিলালিপি উদ্ধাৰ হৈছিল শিলত কটা মূৰ্তি উদ্ধাৰ হৈছিল তাৰ পাছত দ্বিতীয়বাৰৰ বাবে 1982 চনত আকৌ দ্বিতীয়বাৰৰ বাবে খনন চলাইছিলে সেই সময়তো যথেষ্ট শিলালিপি পাইছিল এই দেৱালয়খনত আৰু এই দেৱালয়খনত এতিয়া যদি আমি চাওঁ 200ৰো অধিক শিলালিপি আছে য'ত বিশেষকে বিষ্ণু শিৱ সকলো দেৱতাৰ মূৰ্তি এই শিলালিপিসমূহত আছে আৰু মদন কামদেৱ দেৱালয়ত থকা যিসমূহ শিলালিপি সেই শিলালিপিসমূহ উত্তৰ ভাৰতৰ নাগৰ শৈলীৰ সৈতে মিল আছে বুলি বা তুলনা কৰা হৈছে নাগৰ শৈলীৰ সৈতে মিল থকা বুলি অনুমান কৰা হয় মই আৰম্ভণিতে আপোনালোকক কৈছিলো যে এই দেৱালয়খনত উলুটা দিশে সেৱা কৰা হয় ভক্তসকলে উলুটা দিশে সেৱা কৰে কিন্তু কিয় কৰা হয় ইয়াৰ আঁৰত কি ৰহস্য আছে জানো আহক আমাৰ এই দেৱালৰ আমি জানাৰ মতে এইবিলাক অৰণ্য বিৰাট হাবি আছিলে হাবিৰ মাজত দলেবিলাকে মানে আহি পূজা পাতল কৰাৰ কাৰণে অসুবিধা পালে পোৱাত মানে ৰাইজৰ সহায় ল'লে আৰু প্ৰত্নতত্ত্ব বিভাগে আহিও মানে সহায় কৰিলে কৰাৰ পিছত আমাৰ যিজন দলে আছিলে তেখেতে অসুবিধা পোৱাত আমাৰ মুছলিম এজনক দি দিলে মুছলিমৰ নাম আছিলে তেখেতৰ নিয়মত আলি চৌধুৰী আমাৰ ওচৰতে ঘৰ তেখেতৰ টেঙামাৰি বুলি কয় সেই গাঁৱৰে মানুহ আছিলে তেখেতে মানে আমাৰ এই যিখন মূৰ্তি আছে এই মূৰ্তিখিনি কৰিলে কি পূবমুৱাকৈ থৈ দিলাক পূবমুৱাকৈ থোৱাত আমাৰ মানুহখিনি পশ্চিমমুৱা হৈ যায় দৰমুখ কৰি পশ্চিমমুৱা হৈ সেৱা কৰিব লাগে এই আৰু বিশেষ একো নাই এইখিনিয়ে মাত্ৰ তেতিয়াৰ পৰা পশ্চিম দিশে সেৱা কৰে পশ্চিম দিশে পৰাই সেৱা কৰে মানে এইটো কেতিয়াবা সিধা মানে পূব ফালে দিশত নিয়াৰ কথা কোনোবাই চিন্তা চৰ্চা কৰিছেনে চিন্তা চৰ্চা বৰ্তমান এতিয়ালৈকে কৰিব পৰা নাই কৰাও নাই কৰিবও পৰা নাই আপোনালোকে গম পালে কিহৰ বাবে ইয়াতে উলুটা দিশে সেৱা কৰা হয় সেই তেতিয়াৰে পৰা এতিয়ালৈকে এইদৰে চলি আছে ইয়াতে ভক্তসকলে সেৱা কৰি আছে নিশ্চয় এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে এনেকুৱা সৰু কথা জানিবলৈ চাই থাকিব মোৰ এই চেনেল ভাস্কৰছ ভয়েজ